আৰু এখন আৰনেৰে আগ্ৰামাত পাহৰি আপনি আজি অবৰৰ পৰা আহি ইউপিপিৰ দলত যোগদান দিলোঁ কি কাৰণে দিলে? মই অবৰত আছিলোঁ আৰু অবৰৰ ৰেখনাৰ লগতো মই বহুত হিচাপে যোগাযোগো কৰিছিলোঁ, আগতে আছিলোঁ ওতঃপ্ৰোতভাৱে। কিন্তু তেওঁলোকৰ যি চৰকাৰৰ যিখিনি নীতি আদৰ্শ, সেই নীতি আদৰ্শটো মোৰ ব্যক্তিগত হিচাপে মই তাৰমানে ভাল পোৱা নাই, আৰু সেয়েহে মই নতুন দল হিচাপে আদৰি লৈছোঁ ইউপিপিএলক। ইউপিপিএলৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰোঁ। ইউপিপিএলৰ জয়, ৰাইজৰ জয়। আপুনি হীৰা চৰণীয়াৰ লগত কেইবছৰ কাম কৰিলে? মই 2 বছৰ 2টা পিৰিয়ড কাম কৰিছোঁ, 2টা পিৰিয়ডতে। হীৰা চৰণীয়াৰ বিষয়ে কি ক'ব? হীৰা চৰণীয়াৰ বিষয়ে আমিতো ভাবিছিলোঁ যে তেখেতে হয়তো যোৱা বছৰটোৰ যিখিনি কাম আধৰুৱা আছিলে, হয়তো কিছুমান চব জেগাতে দিব পৰা নাছিলে বা কৰিব পৰা নাছিলে, কিন্তু এইবাৰ কৰিব। কিন্তু এইবাৰতো আজি বহুত দিন গুচি গ'ল, ঠিক তেনেকুৱা ধৰণে আমি ফলপ্ৰসূ হোৱা নাই তাৰমানে। হালবাৰী সমষ্টিৰ বিনোদ মছাহাৰী ইউপিপিএলৰ কেণ্ডিডেটৰ বিষয়ে কি ক'ব? হালবাৰী সমষ্টিত এইবাৰ আমি যোগ্য ব্যক্তি হিচাপে এজনক পাইছোঁ। ইয়াৰ আগতে আমি যদিও তাৰমানে বহুত কেইজন ব্যক্তি আছিলে, কিন্তু হালবাৰী সমষ্টিত এইবাৰে বিশেষকৈ মোৰ বোধে তাৰমানে একজন ভাল যোগ্য ব্যক্তি পাইছোঁ, আৰু তেখেতক আমি হালবাৰী সমষ্টিৰ পৰা এইবাৰ জিকাৰ কাৰণে আমি ওতঃপ্ৰোতভাৱে লাগি আছোঁ। হাগ্ৰামা চৰকাৰ বিপৰীতে কি ক'ব? হাগ্ৰামা চৰকাৰৰ ভিতৰত একে স্বৈৰাচাৰী শাসন মই এইটো পচন্দ নকৰোঁ। নীতি আদৰ্শ তেনেকুৱা যিটো সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিটো ঐক্য সম্প্ৰীতি ভাৱ যোগাই তুলি যিখন বি.টি. আৰত চৰকাৰ গঠন কৰিবলৈ গৈছে, এইটো প্ৰতি মই আকৃষ্ট হৈছোঁ আৰু খুবেই ভাল লাগিছে। সেইকাৰণে মই এই দলটোত বিনোদ মছাহাৰী ইউপিপিএলৰ কেণ্ডিডেটৰ বিষয়ে কি ক'ব? বিনোদ মছাহাৰী এজন উচ্চশিক্ষিত ব্যক্তি। তেখেতৰ যিটো প্ৰতিভাত ৰাজনৈতিক ক্ষেত্ৰত যিটো তেওঁলোকৰ কৰ্মৰাজি, তেওঁৰ যিটো মনোভাৱ খুবেই ভাল। তেওঁৰ কোনো জাতি বৰ্ণ ইত্যাদি কোনো কাৰকচন নাই। তেওঁ কোনো মানুহক নেগলিজেঞ্চি কৰিব নিবিচাৰে, সকলোকে সমানভাৱে চায় তেওঁ। গতিকে আমি আশা ৰাখিছোঁ এইবাৰ তেওঁ হালবাৰী সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব। হীৰা চৰণীয়া BTCটো দখল কৰিম বুলি কৈছিল, ইয়াৰ বিষয়ে কি ক'ব? নাই, হীৰা চৰণীয়া আচলতে তেওঁ যিটো অবৰ যিটো নেকি শব্দ আনিছে, সেইটো আচলতে BTRত হ'ব নাপায়, সেইটো হ'ব নালাগে। আমি সকলোৱে BTRৰ নাগৰিক, আমি সকলোৱে সমানভাৱে একতাৰে ভাতৃত্বভাৱেৰে আমি আগুৱাই গৈ BTRক সৰ্বাংগ সুন্দৰ তথা আমি উন্নয়ন কৰিব লাগে। আমাৰ হাগ্ৰামা মহিলাৰীয়ে ৰাজনীতিক চাৰি চৰকাৰ গঠন কৰি আছে, তেওঁলোকে এতিয়া চৰকাৰ গঠন কৰা সুযোগ নাপাব। গতিকে আমি এতিয়া ইউপিপিৰ ওচৰত আহিছোঁ, যি সপোন দেখাব সেই আমি কৰি ল'ম। বিনোদ মছাহাৰী কি কাৰণে যোগদান দিলে? বিনোদ মছাহাৰী কি কাৰণে যোগদান দিলে? এতিয়া সপোন ৰচিব দেখাইছে, সপোনবিলাক দেখাইছে, তথাপিও সেইকাৰণে আগবাঢ়ি আহিছোঁ, সেইটো কাৰণে আগবাঢ়ি আহিছোঁ। আজি ইউপিপিএলৰ কি কাৰণে যোগদান দিলে? ইউপিপিএলৰ যিটো ধৰ্ম জাতিক লৈ হেৰি নাই, বা প্ৰমোদ বড়ো ছাৰৰ যিটো ধৰক ৰাজনীতি যিটো BTRৰ চুক্তি হেৰি কৰিলে, বা মুছলিম বড়ো অসমীয়া এইবোৰ কোনো ভাগ নকৰি একত্ৰিতভাৱে যিটো হেৰি কৰিলে, সেইটোত আমি ভাল লাগি সন্তুষ্ট হৈ তেওঁৰ দলত আমি যোগদান কৰিছোঁ। হাগ্ৰামা চৰকাৰটো কি ক'ব? হাগ্ৰামাটো কি ক'ব? হাগ্ৰামা নায়কত্ববাদ বা তেওঁৰ যিবিলাক শিষ্য, তেওঁলোকে হাগ্ৰামাৰ শিষ্য, তেওঁলোকে পঢ়ি আছে, বা ধৰক আদাৰৱাইজ অন্যান্য মানুহক সেনেকুৱা চান্সে দিয়া নাই, বা লুটি বাটি খোৱা চৰকাৰ বুলি ক'ব পাৰি। BPF डाइरेक्ट BPF नङामोन। आदसा ओरैनो कम। आदसा नोंथाङाथ' सासे BPFनि कर्मि हिसाबै इउपिपिएलआवदि दिनै जयेन जाफैबाय, मा फोरमायहरगोन जोंनि खौरांनि गेजेरजों? आं बेखौनो सालबारि समस्थियाव BPPएलआ केन्डिडेट हिसाबै होबाय, बिनि सायाव माबा मोनसे बुंगोन नामा? बिनि सायाव आं बुंनो गोनांथि गैया, खारन बिथाङा आवगायनिबो सासे शिक्षित मानसि। बे शिक्षित मानसिया ओरैबायसा मानसि इयो जे हाया जेरै बिनि गोसोआवबो बेबायसानो, बेखौ एबार इउपिपिएलआ देरहागोन होननानै जों मिथिनो मोन्दों। बिनि कारणे आं इउपिपिएलआव जोगदान होदों। अब्ला फैबाय थानाय
बिसायख'थियाव इउपिपिएलआ देरहागोन बा देरहाया माबा मोनसे फोरमायगोन? इउपिपिएलआव फैगौ बिसायख'थियाव एकदम इयो 100% देरहागोन गासिबो जोङो 40टा सिटआव 35 सिटआनो इउपिपिएलआ देरहागोन।